হে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে মুনিছ ব্লগ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আপোনালোকক শিকাম ইউটিউব চেনেল এটা কেনেদৰে ক্ৰিয়েট কৰা হয় বা ইউটিউব চেনেলত কেনেদৰে একাউণ্ট এটা বনাব পাৰি অতি সহজ সৰলভাৱে আপোনালোকক মই শিকাই যাম ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব তো বন্ধু বান্ধৱীসকল বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চেনেলত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ওপৰত যেটো গোল আকাৰত এটা সিম্বল আছে তাতে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত চাওক মোৰ এইটো ডেমো একাউণ্ট হয় মুনি দাস বুলি এটো ক্লিক কৰিলে এনেকুৱা আহিব সেটিংছত আছে এটো এনেকুৱা ধৰণৰ আহিব সাইডত সেটিংছত ক্লিক কৰিব লাগিব এটো চাওক মুনি দাস এনেকৈ লিখা আছে যেটো এটো কাৰ চিনটোত ক্লিক কৰিব লাগিব পেন টাইপৰ এটা ক্লিক কৰিলে আপোনালোকৰ নিজৰ নামটো যেটো নামটো দিলে ভাল হয় হেতু নামটো ইয়াতে লিখি ধৰিলক মোৰ নাম মুনি দাস বুলি লিখিলো মুনি দাস ওকে কৰি দিব লাগিব ওকে কৰাৰ পিছত নামটো সেভ হৈ যাব তো এড এ ডেসক্ৰিপশন ইয়াতে আপোনালোকে কি চেনেলটো কিহৰ কাৰণে খুলি আছে কিহৰ ওপৰত খুলিব তাতে অলপ বৰ্ণনা কৰি দিব লাগিব ইয়াতে যিমান কেইটা শব্দৰ ভিতৰত 1000টা শব্দৰ ভিতৰত যিখিনি লিখে আৰু ইয়াতে বৰ্ণনা কৰি দি আপোনালোকে মানে কিহৰ ওপৰত ভিডিঅ'টো খুলিব ডান কৰিলে হ'ল ডান কৰি ওকে মই লিখা নাই বাৰু মোৰ ডেমো একাউণ্ট তো হৈ গ'ল আপোনালোকৰ একদম সহজ সৰলভাৱে ইউটিউব চেনেল একাউণ্ট হৈ গ'ল এনেদৰে আপোনালোকে ইউটিউব চেনেল একাউণ্ট ক্ৰিয়েট কৰিব পাৰে একো টান নাই গোটেই সহজ আশা কৰোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকৰ খুবেই ভাল লাগিল নেক্সট মই আপোনালোকক শিকাম ইউটিউব চেনেলত কেনেদৰে ডিপি ফটোখন লগোৱা হয় যেটো WhatsAppৰ ডিপি বুলি কয় ইউটিউবত যেটো ফটো লগোৱা হয় হেতু কেনেদৰে লগাব পাৰি বা কোনটো সেটিংছত গলে হেতু ডিপিটো চেঞ্জ কৰিব পাৰি বা লগাব পাৰি তো আজিলৈ ভিডিঅ'টো ইমানে নমস্কাৰ বাই বাই